কালি আকৌ ফোনটো কৰিবলৈ থাকিয়ে গ'ল নহয় এতিয়াই কৈ লওঁগে পিছত আকৌ নহ'লে বকনি শুনাব বাহিৰতে বহি পিনে ভালকৈ কথাকেইটা পাতি লওঁগে নহ'লে আকৌ সিহঁতি ইয়াত যিহে হুলস্থুল কৰি থাকে কথা এটাও পাতিব নোৱাৰি আও বিজি দেখুৱাই দিছে যে মোৰ ফোনটো বেয়া হ'ল নি বাৰু আকৌ এবাৰ কৈ চাওঁ আৰে বাপৰে এতিয়াও বিজি দেখুৱাই আছে মই মা ঘৰলৈ অহা সুবিধাতে ই বেলেগৰ লগত লাইন চাইন মাৰি থকা নাইতো পাতা লগানা পাৰেগা তই এবাৰ ফোনটো উঠা তোক জাৰি আছোঁ উঠোৱা কেলে নাই ফোনটো গম পাই গ'ল নেকি জাৰিম বুলি আকৌ এবাৰ কৰোঁ কিমান নুঠোৱাকৈ থাকিবি তই ৰহ উঠাবই লাগিব হ'ব ঠিক আছে মই তোমাক দি দিম বাৰু ৰিচাৰ্জ কৰি চেছ তেজ খাতিজনীয়ে ফোন কৰিছেচোন জান মই তোমাক অলপ পিছত ফোন কৰিম দেই মানে মাহীয়ে ফোন কৰিছে মাহীয়ে মাৰ লগত হেনো কথা পাতে মই জানিলোঁ আৰু তেনেকৈ মানে মাহীয়ে ফোন কৰিলে মাৰ লগতে কথা পাতে হ'ব তুমি চিন্তা কৰিব নালাগে মই নিজে তোমাক ফোন কৰিম দেই তুমি ফোনটো কাটি দিয়া দেই মই মানে মাহী ফোনটো উঠাওঁ গালি দিব যেনে লাগিছে আৰু দেই হেল্ল' তই কোনজনী বুঢ়ী মাৰৰ লগত বিজি আছিলি ইমানে বিজি আছিলি তই মোৰ ফোন উঠোৱা নাছিলি ৰহ মোক ঘৰলৈ গৈ ল'বলৈ দে তোক দেখুৱাই আছোঁ তোক জাৰি আছোঁ ৰহ কাৰো লগত বিজি নাছিলোঁ জান মাহীয়ে ফোন কৰিছিলে মাৰ লগত কথা পাতি আছিলে কি মাহীৰ লগত মিছা কথা ক'বলৈ জেগা বিচাৰি নাপালি তোৰ মাহীয়ে নাইচোন ননচেন্স তই চাগে এতিয়া যোনজনী বুঢ়ী মাৰৰ লগত কথা পাতি আছিলি সেইজনীকো চাগে তেনেকেই ক'লি মই ফোন কৰোঁতে ননচেন্স মিছা কথা ক'বলৈ জেগা বিচাৰি নাপালি মাহীৰ লগত পাতিছিলোঁ তোক ৰহ মোক ঘৰলৈ গৈ ল'বলৈ দে তই পাই আছ মজাটো নহয় জান মই তোমাৰ শপত খাই কৈছোঁ মই মিছা কথা নাই কোৱা মই কাৰো লগত মই চেনি খোৱা নাছিলোঁ মই গীতালীৰ লগতো খোৱা নাছিলোঁ কি তই গীতালীৰ লগত চেনি খাইছিলি তোক মই ইমানকৈ কৈছিলোঁ তই তাইক ব্লক কৰ কিন্তু নাই তই মোৰ কথা নুশুন উল্টাই তই কি কৰিছ তই তাইৰ লগত চেনি খাইছ তই সঁচাকৈ মোক ঘৰলৈ গৈ ল'বলৈ দে তোক মই একদম জিন্দা নেৰোঁ তোক মই মাৰি পেলাম পুতি পেলাম ডিঙিটো উলিয়াই থ'ম মাটিত ভালজনীকে জোকাই লৈছ বিশ্বাস কৰাও জান মই চেনি নাই খোৱা তোমাৰ শপত এতিয়া তই মোৰ মিছা শপতে খাবি এনেও মই মৰিলে ভালে পাবি আৰু গীতালীৰ লগত ভালকৈ লাইন মাৰিব পাৰিবি যে তই মই মৰাটোৱে বিচাৰোঁ সেইকাৰণে মিছা শপত খাই আছ আৰে চেনি কি বস্তু মই চিনিয়ে নাপাওঁ এইটো চেনিটো চাহত দিহে খায় আৰুনো বেলেগকৈ কি খায় তুমি মোক মিছাতে সন্দেহ কৰিছা জান মই তেনেকুৱা নহয় তুমি যেনেকুৱা বুলি ভাবা তুমি ভবাতকৈ মই বহুত বেয়া হেল্ল' জান তুমি মোক মিছাতে সন্দেহ নকৰিবাচোন দেই তোক সন্দেহ নকৰি কাক কৰিম মই পোহা ছাগলীজনীক কৰিম নেকি ননচেন্স বেছি জ্ঞান দি নাথাক মোক ঘৰত গৈ ল'বলৈ দে আৰু এটা কাম কৰচোন তই যাৰ লগত কথা পাতি মাহীৰ লগত কথা পতা মোক স্ক্ৰীনশ্বট দেচোন এতিয়াই দে নহ'লে তোক মই ঘৰত গৈ মোবাইল দুটুকুৰা কৰি আহিম ননচেন্স হ'ব জান হ'ব মই তোমাক স্ক্ৰীনশ্বট দি দিছোঁ দেই কেনেকৈ দিম এতিয়া নামটো মাহী বুলি ছেভ কৰি লওঁ গমেই নাপাব দি আছোঁ ৰ'বা দেই জান অকণমান ৰ'বা 2 মিনিট ৰ'বা 2 মিনিট কেলে 2 মিনিট এতিয়াই দে তোক মই জনা আছে তই 7 ঘাটৰ তই 10 ঘাটৰ চেঙেলী হয় তই নামটো বদলাই ল'বি তই তাইৰ নামটো কাটি পিনে তই মাহী বুলি ছেভ কৰিবি তাৰপিছত মোক স্ক্ৰীনশ্বট দিবি 2 মিনিট নহয় তই মোক এতিয়াই দে 2 ছেকেণ্ডৰ ভিতৰত দে তই মোক এতিয়াই দিছোঁ জান এতিয়াই দে নহ'লে মই মোবাইল দুটুকুৰা নকৰিম থেংক ইউ জান থেংক ইউ তোকে দুটুকুৰা কৰি পেলাম বাপেকে চিনি পোৱা নাই মোক
মোক অকৰা বুলি ভাবিবলৈ আহে এতিয়াই দে অঁ এতিয়াই দিছোঁ জান ঠিক আছে মাহী বুলি ছেভ কৰি লৈছোঁ ছেভ হৈ গ'ল এতিয়া দি দিম হেল্ল' জান দিলোঁ পালানে তুমি চাবলৈ দে মোক তই এতিয়া ডিলিট ফৰ এভৰিৱান কৰিলেও কৰ মই গেলেৰীত ছেভ কৰি ল'লোঁ এতিয়া সেই নাম্বাৰটো দি মই চাম হোৱাটছএপত কি ডিপি দিয়া আছে তাৰপিছততো তই বুজি পাইছই আৰু তোৰ অৱস্থাটো হোৱাটছএপৰ ডিপিখন দেখিলে মই গম পাম নহয় সেইজনী তোৰ মাহীয়েৰ নে তোৰ কি হয় মই বহুত মডাৰ্ণ বোৱাৰী হয় তই মোক উল্লু বনাম বুলি জীৱনতো নাভাবিবি খন্দ্ৰাস এইটো কথা যে মই ভবাই নাছিলোঁ কৰি লৈছোঁ এইজনী দেখোন গীতালি হয় আচ্ছা তোক মই সুধাই নেৰোঁ মই এতিয়াই ঘৰলৈ যাম মা মই ঘৰলৈ যাওঁ দেই মোৰ মানে কাম এটা আছে কামটো কৰি থৈ আহোঁগৈ ফোনটো কৰি সাৱধান বাণী এটা দি দিওঁ মই হাত ঘাটৰ চেঙেলী একদম 14 ঘাটৰ চেঙেলী হয় এতিয়া মই এই গীতালিক ফোন কৰি পিনে কওঁ ডিপিখন ৰিমুভ কৰি দিবলৈ আমাৰ এওঁৱে ফোন কৰিছে দেখোন কি কৰোঁ বাৰু গম পাই গ'ল চাগে চাই ল'লে চাগে ৰিচিভ নকৰিলেও কৰিয়ে দিওঁ হেল্ল' ঐ তই একদম আজি ঘৰতে থাক তোৰ কাৰণে স্পেচিয়েল গিফ্ট এটা আছে আজি মই চেছ মই আজি গৈ পিনে তোক ছাৰপ্ৰাইজ দিমগৈ ঘৰতে থাকিবি দেই কি মই ভাবিছিলোঁ এইকেইদিন মই ঘৰত নাই ই মোক বহুত মিছ কৰি আছে কালি ফোনো কৰিব নাপালোঁ সেইকাৰণে চাগে আজি ফোন কৰিলে গালি দুটামান দিব কালি ফোন নকৰা কাৰণে ই একদম উল্টাহে ওলালে মই ফোন নকৰা কাৰণে ই মোক সুধিব লাগে কেলৈ ফোন কৰা নাই ই আকৌ গৈ পিনে লোকৰ লগত লেলাই ঘেলাই আছেগৈ এনেকুৱা মানুহক উচিত শাস্তি দিবই লাগিব মই চাবাও ভগৱান মোক চাবা সেইটোক নাচাবা আজি তোক যাওঁ মই গাঁত খান্দি মাটি তলত সোমাই যাওঁ নহ'লে আৰু এইৰ পৰা মোক কোনো বচাব নোৱাৰে কেলে যে মই বাৰু এইবোৰ ইমান ধুনীয়া ঘৈণীয়েকজনী থাকোঁতেও কেলে বাৰু মই এইবিলাক কৰিছিলোঁ এতিয়া পস্তাই গৈছোঁ কৃষ্ণ প্ৰভু ৰক্ষা কৰিবা যাওঁ গাঁতটো খান্দোগৈ তাতে সোমাই থাকোঁ এই মৰাৰ আগতে নিজে মৰি যাম